মই আজি আমাৰ মুস্কান বেটি মূৰত উকনিয়ে খাই ঘাঁ কৰিছে। মই দেখুৱাম হা, উকনিয়ে খাই ঘাঁ কৰিছে নে কি হৈছে নাজানো, মানে হাতে পাতে উঠিছে অকণ প্ৰব্লেম, মূৰটো অৱস্থা নাইকিয়া হৈছে। চাবচোন হা, দেখুৱাম। এইয়া চাওক, ইফালেচোন অকণমান ইফালে যোৱা। এয়া চাব দেই, এয়া চাওক এইবোৰ দেখিছে ইমান ঘাঁ এইবিলাক, বাপৰে গোটেই মূৰটো অৱস্থা নাই। মানে প্ৰথমতে অলপ হাতত উঠিছিলে খহু টাইপত, তাৰপিছতে গৈ চৈ গোটেইখন উঠিব ল'লে। এইবিলাক দেখিছে হা, কি কৰিলে ভাল হ'ব বাৰু হা? এইবিলাক চব কি কৰিলে ভাল হ'ব বাৰু? অলপ মানে এয়া দেখিছে, এয়া মলম আনিছোঁ, ডাক্তৰক দেখুৱাইছিলোঁ। 1000 টকামান পইচা গৈছে মলম মানে দৰৱতে। এয়া অকণমান জুম কৰি দেখুৱাই দিছোঁ হা। এয়া দেখিছে, এয়া দেখিছে, এয়া গোটেই অৱস্থা কাহীন। এয়া দেখিছে, আৰু হাতৰ পাতে বহুত মই ভালকৈ দেখুৱাব পৰা নাই, মানে খহু গোটেই উঠি গৈছে। হাত মই ভালকৈ দেখুৱাব পৰা নাই হা, মানে চুলিখিনি দাঙিলে তাই অকণ দুখ পায়। এইবিলাক হাতত উঠিছে, ভৰিত উঠিছে, ভৰিটো শুকাইছে বাৰু। ইয়াত উঠিছে, এইবোৰ শুকাইছে বাৰু। মূৰত বেছি হৈ গৈছে, ডিঙিটো উঠিছে, গম পাইছে? এয়া ডিঙিত মানে 1000 টকামান গৈছে ডাক্তৰক দেখুৱাওঁতে। প্ৰথমতে যিটো নিয়ম কৰিব লাগে কৰি ল'লোঁ, মানে নিয়মটো প্ৰথমতে কৰি ল'লোঁ ন। নিয়ম এটা থাকে নহয় প্ৰথমতে, এইবিলাক ডাক্তৰক দেখুৱাৰ আগত এটা নিয়ম থাকে নহয়, সেইটো নিয়ম চিয়ম কৰি ল'লোঁ, আগবঢ়াই ল'লোঁ, মানে অলপ পাৰ খুৱাই ল'লোঁ, মানে তাৰপিছতে আৰু ডাক্তৰ দৰৱ কৰিছোঁ। এতিয়া 1000 মান টকা গৈছে, বহুত গৈছে বুলি ক'লেও বেয়া নহয়। এয়া মই দেখুৱাম বাৰু কি দৰৱ আনিছোঁ হা। তাৰমানে বিষাইছে, মানে সেইকাৰণে তেনেকৈ আছে জানে, বিষাইছে যে সেইকাৰণে এনেকৈ আছে, গম পাইছে? বিষত থাকিব নোৱাৰেতো, সেইকাৰণে মূৰত ধৰিছে নেকি। এতিয়া দৰৱ চৰৱ খুৱাব লাগিব, চেম্পু টেম্পু দি মূৰত এতিয়া গা ধুৱাব লাগিব হা। কিবাকিবি দৰৱ দিছে, সুদা পেটত খাবলৈ টেবলেট দিছে, আৰু মলম দিছে, চেম্পু দিছে, এইবোৰ নিয়ম কৰিব লাগিব এতিয়া। সেইখিনি কৰাৰ পিছত আৰু ওপৰজনেহে জানে আৰু, গম পাইছে? ওপৰলেহে জানে আৰু, ওপৰলে ভাল কৰি দিব বাৰু। ঠিকে আছে, আপোনালোকে কি কৰিলে ভাল হ'ব আপোনালোকে জনাবচোন বাৰু হা। মই দৰৱ পাতি আনি নিয়ম কানুন কৰিছোঁ, খুৱাই আছোঁ বাৰু, দেখুৱাম বাৰু দৰৱ পাতি। বাৰু দৰৱখিনি দেখুৱাই আছোঁ দেই, অলপ পিছত। এয়া মই ফাৰ্মেচিতে আছোঁ, মানে এই দৰৱ বস্তুৱে কিনা হ'ল কমচে কম, মানে এয়া চাওঁতে লৈছে 500 টকা। এই দৰৱ পাতি কিনা হ'ল। এয়া এইটো চেম্পু, এইটো মলম, ইয়াত টেবলেট আছে, দিছে এনেকৈ। এয়া সুদা পেটত, খালী পেটত খাবলৈ দিছে। এইবোৰ তেনেকৈ খাবলৈ দিছে কিবাকিবি। এইটো হ'ল এই চেম্পু আৰু এইটো মলম। এয়া নিয়ম কানুন কৰি পেলাইহে ডাক্তৰৰ পৰামৰ্শ লৈছোঁ হা। আপোনালোকে কি কয় বা ক'বচোন, কমেণ্ট বক্সত কৈ দিব। তেওঁলোকে বাই।